Hello everyone, welcome back to my YouTube channel. মোৰ চেনেলৰ প্ৰথমটো ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই লৈ আহিছো এটা নতুন ধৰণৰ নাৰিকলৰ বৰফি ৰেচিপি। আজি অলপ বেলেগ ধৰণে মায়ে বনাইছে। এয়াক ইয়াতে দুটা নাৰিকল ৰুকি লৈছে, লগতে দি দিছে কাজু, আলমণ্ড মিক্সিত গুড়ি কৰি লৈছে আৰু কেইটামান গোটা গোটাকে ৰাখিছে আৰু লগতে দি দিছে ইলাচি পাউডাৰ। আৰু চেনিটো আপোনালোকে নাৰিকলৰ জোখত দি দিব আৰু নিমখ একেবাৰে কম পৰিমাণত দিছে। নিমখটো অপচনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। আৰু নিমখ সাধাৰণতে নাৰিকলৰ বৰফিত ব্যৱহাৰ নকৰেই, এনেকৈ বনাব পাৰে নিমখ নিদিয়াকৈ। এনেকৈ আপোনালোকে ট্ৰাই কৰি চাব, বহুত খাবলৈ বহুত সোৱাদ হয়। এয়া চাওক, আম্মাই বহাই দিছে মাটিৰ চৌকাত। আৰু কি হয়, নাৰিকলৰ বৰফি বনাওঁতে এনেকৈ লৰাই থাকিব লাগে, নহ'লে তলফালে লাগি গ'লে কি হয়, কালাৰটো একেবাৰে বগা হৈ নাথাকে। এয়া চাওক, মই কাঠৰ পিৰা এখন লৈ লৈছোঁ, ওপৰত দি দিছোঁ মিঠাতেল। আপোনালোকে ঘি বা ৰিফাইন ব্যৱহাৰ কৰিব পাৰে। এয়া চাওক, বৰফিৰ কাৰণে নাৰিকলখিনি ৰেডি হৈ গ'ল। এয়া লগতে আব্বাও লাগি দিছে। এয়া চাওক, আব্বাই লাগি দিছে, নহ'লে জৰজৰীয়া হৈ যাব যে, সোনকালে কাটি দিব লাগিব বৰফিখিনি। আৰু ইয়াৰ ওপৰত দি দিছে আম্মাই সৰু সৰুকৈ কাটি পেলাই চেৰি। আৰু আজিৰ নাৰিকলৰ বৰফিখিনি খাবলৈ বহুত টেষ্টি হৈছিলে। আজি অলপ বেলেগ ধৰণত বনাইছে। সদায় আমি একেধৰণেই খাই থাকোঁ, সেইটো কাৰণে আজি টেষ্টটো অলপ বেলেগ। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব পাৰে।